ডান্স কৰা তো গুড মৰ্নিং ফ্ৰেণ্ডছ ৰেডি হ'লোঁ এক জেগাত যাই আছোঁ আজি অকলে নাযাওঁ দেউতাও যাব লগত ক'ত যাওঁ কি কৰোঁ আজি দিনটোৰ ব্লগ আজি দি দিম বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বন্ধুসকল আহি আমি নগাঁও এৰিলোঁ ভেল্লা পাম আৰু গৈ আছোঁ তো ব্লগটো চাই থাকক আপোনালোকে আৰু বাহিৰৰ দৃশ্য অলপ দেখুৱাই আছোঁ এনেকুৱা টাৰ্ণিঙত কাৰ কাৰ বাইক চলাই ভাল লাগে কমেণ্ট ছেকশ্যনত জনাবচোন কমেণ্ট ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ বৰপেটা বৰপেটা এতিয়া গাড়ীখন পাৰ্ক কৰোঁ ক'ত মানে কৰোঁ তাকে ভাবি আছোঁ আগত পাৰ্ক কৰি লওঁ তাৰপিছত কথা পাতি আছোঁ আপোনালোকৰ লগত ফাইনেলি পাৰ্ক কৰিলোঁ মানে টাউনৰ ভিতৰৰ ৰাস্তা চব ওৱান ৱে কৰি থৈ দিছে একেবাৰে বহুত দূৰত পাৰ্ক কৰিলোঁ গাড়ীখন পাৰ্ক কৰি খোজকাঢ়ি গৈ আছোঁ আজি বৰপেটা দোকান পোহাৰবোৰ একদম বন্ধ হৈ আছে প্ৰায়ভাগ আৰু ফাইনেলি যিটো উদ্দেশ্যত বৰপেটাত আহিছিলোঁ আহি গ'ল মাজত বহি থকা জনীয়ে তাইৰ কাৰণে আজি বৰপেটাত অহা হৈছে আমাৰ ভিনদেউ ভাগিনজনী আৰু বাইদেউ ঈদ আহিল ঈদত অলপ বজাৰ কৰি দিব লাগে সেইটো তো চাওঁ কি পাওঁ কি কৰোঁ দেখাই আছোঁ আপোনালোকক হে মৰম তাই আহি সাৱটি ধৰিছে নানাক পাই নাতিনীয়েকৰ কি মৰম উদ্দেশ্যটো হ'ল তাই এৰি নিদিয়ে আজি যোনে মোৰ ফেচবুকত ফ্ৰেণ্ড আছে সিহঁতটো গমেই পাই তাই কি হয় তো ঈদ আহিল ঈদত ঈদ দিবলৈ ভাগিনক বজাৰ ইণ্ডাত আহিলোঁ তো চাই থাকক কি লয় তাই তাইৰ কাপোৰ হ'ল বাৰু বাইদেউৰ কাপোৰ চাই আছোঁ এতিয়া ভিনদেউৰো হৈ গ'ল বাইদেউৰ কাপোৰ এতিয়া বিচাৰিছোঁ চাওঁ বাইদেউৰ কাপোৰ মিলে নে নিমিলে ইয়াতে বেলেগত যাব লাগে চাই থাকক আৰু ভিডিঅ'টো দিয়া মৰম দিয়া হাই দিয়া লাইক কৰিব লাইক কমেণ্ট কৰিব কোৱা হাই জোৰে কোৱা জোৰে হাই ইস বেটি কাপোৰ পাই তো ইয়াক ফাইনেলি বিদায় কৰিবৰ টাইম হ'ল দিয়াচোন পইচা দিয়া মোক দিয়া পইচা দিয়া ইয়াক বুলি কৈছোঁ ধৰা নহয় দেই তাই পোৱালি হয় তো গম পালে বৰপেটাত কিয় আহিছিলোঁ বাইদেউ আৰু ভাগিনীজনীক অলপ বজাৰ কৰি দিলোঁ ঈদৰ কৰি আমি এতিয়া ঘৰত গৈ আছোঁ ঘৰত যাই লগ পাই আছোঁ ৰাস্তাত আৰু কিনো ব্লগ
গাড়ী এটা দাবিছোঁ ৰ পূৰা দাবিছোঁ চাওক ইমান সোনকালে ঘৰ যাই পাওঁ বাকী ছেফটিটো মেইন ইমানো স্পীডত অহা নাই স্পীড মোডত কেমেৰাটো আছে কাৰণে স্পীড দেখা পাইছে ইমানো স্পীডত অহা নাই তো লাহে লাহে গৈ আছোঁ বাৰু ঘৰত তো ঘৰত গৈ মানে এই ভিডিঅ'টো ইয়াতে সামৰিম বুলি ভাবিছোঁ তো ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰমৰ প্ৰয়োজন যিহেতু চেনেলটি নতুনকৈ খোলা গৈছে